বন্ধুসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ চিলিং ফেন ৰিপেয়াৰিঙৰ ওপৰত। এইখন চিলিং ফেনখন আপোনালোকে চাওক, এখন কইল জ্বলা নহয়। কইল জ্বলিলে মানে কইলটো চেঞ্জ কৰিব লাগিব। কইল বেণ্ডিং ভিডিঅ'টো মই এইটো পাছতে আনিম। এইটো কইল বেণ্ডিং নহয়। ঘৰত যদি ফেনখন যদি আমি বনাবলৈ যাওঁ, সৰু এটা কামতে তাৰকেইটা চেঞ্জ কৰি দিওঁতে 2000 টকীয়া ফেনখন 800-900 টকা লৈ লয়। এইখিনি ঘৰতে কৰি ল'ব পৰা কাম, ঘৰতে কৰি ল'ব পাৰে বা বেলেগক হ'লেও বনাই দিব পাৰে। এনেদৰে প্লাছে এইটো টিপি ল'ব, তাতো অকণমান ঢিলা হ'ব। তেতিয়া তাৰপিছত লাহে লাহে উলিয়াব, তাৰটো একদম লাহেকৈ উলিয়াব, কোমল হয়। 4টা তাৰ ওলাব। বাহিৰতো কইল ৰানিঙৰ হয়, ভিতৰতো ষ্টাৰ্টিং হয়। ভিতৰত 2টা আগ থাকিব, বাহিৰত 2টা আগ থাকিব। ভিতৰৰ আগটো সোঁফালৰ আগটো আৰু বাহিৰৰ কইলৰ সোঁফালৰ আগটো একেলগত লগাই দিব। ভালকৈ চাচি ল'ব, চাচি কিনে একেলগত লগাব। তার লৈ ল'ব আপোনাৰ ৰঙা তার এটা লৈ ল'ব। তাত ৰঙা তারটো লৈ ল'লে আপোনাৰ চিনি পোৱাত অসুবিধা নহ'ব। মিটাৰ নহ'লেও হ'ব, তেতিয়া মাল্টিমিটাৰ নহ'লে লাগিব। মাল্টিমিটাৰ লৈ নল'লেও হ'ব। সোঁফালৰ 2টা ল'ব একেলগত, তাত ৰঙা তার লগাব। এইটো মেইন কাৰেণ্টত যাব, ডাইৰেক্ট মেইন কাৰেণ্টত। তাৰপিছত ক'লা এটা লৈ ল'ব আৰু হালধীয়া বা নীলা হওক 2টা লৈ ল'ব। ক'লাটো দিব ৰানিং কইলৰ লেফ্ট ছাইডটো থাকিব, বাওঁফালৰটোত ক'লা দিব আৰু হালধীয়া এটা দিব। মই ধৰি লওক মই হালধীয়া বুলি ধৰি ল'লোঁ। 2টা হালধীয়া এটা দিব, ক'লাটোৱে হালধীয়াটোৱে দিব বাওঁ ছাইডত তাৰটোত। তাৰপৰা ভিতৰতো থাকিব, বাওঁ ছাইডৰ ভিতৰতো দিব এটা হালধীয়া। তেতিয়া কি হ'ব, হালধীয়া 2টা ওলাব, ক'লা ৰঙাটো দিব মেইন কাৰেণ্টত, হালধীয়া 2টা দিব কেপাচিটাৰ, ক'লা ৰঙা 2টা দিব মেইন কাৰেণ্টত। 4টা তার এনেকুৱা লৈ ল'লে মিটাৰ নহ'লেও হ'ব, চিনি পোৱাত অসুবিধা নহ'ব। সেইকাৰণে মই কৈছোঁ তাৰকেইটা লৈ ল'ব। তাৰপিছত যদি বেৰিংখিনি যদি মামৰ খাই আছে বা জাবৰ সোমাই গ'ল, অলপ চফা কৰি মানে গ্ৰীজ দিব পাৰে, বা গ্ৰীজ নিদিলে তেলো দি দিব পাৰে, মিঠাতেল দিব পাৰে, মবিল দিব পাৰে, যিকোনো আৰু কোমল তেল দিব পাৰে। মই হাইড্ৰলিক আছে, মোৰ হাইড্ৰলিক দি দিছোঁ। হাইড্ৰলিক দিলে ফেনবোৰ কোমল হৈ থাকে, বেৰিংবোৰ। গ্ৰীজ কৰি হাইড্ৰলিক দিছোঁ। এয়াই আৰু আপোনালোকে কাম চলাব পাৰে এনেকৈ। মিস্ত্ৰী ঘৰত নিনিয়াকৈ ঘৰতো বনাই ল'ব। ইয়াত কিবা যদি বুজি নাপালে মোক কমেণ্ট কৰি জনাব পাৰে, মই ভালকৈ জনাই দিম। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব।